নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে সুপ্ৰভাত জনাই মই ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 6 দিন, ইংৰাজী 23 আগষ্ট শুক্ৰবাৰ। আজিৰ দিনটোত সূৰ্য উদয় 5:01:42, সূৰ্য অস্ত 5:50:50 আজিৰ তিথি কৃষ্ণা চতুৰ্থী তিথি। আজি নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হাতীৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহক। ৰাশিফল আৰম্ভ কৰিছোঁ প্ৰথমতে মেষ ৰাশিৰে। আজি শাৰীৰিক শ্ৰম বৃদ্ধি হ'ব। মেষ ৰাশিৰ লোকসকলৰ মনৰ দুৰ্বলতাও বৃদ্ধি হ'ব পাৰে। সেয়েহে দিনটোত ইতিবাচক ক্ষমতা বৃদ্ধি কৰক আৰু শিৱ নামেৰে আজি দিনটোৰ শুভাৰম্ভ কৰক। প্ৰেম প্ৰীতিত অশান্তি হ'ব পাৰে। দিনটোত অকণমান চাই চিতি কথা বতৰা পাতিব। শুভ ফল লাভ কৰিবৰ বাবে দিনটোত দুৰ্গা নামেৰে শুভাৰম্ভ কৰক। আজি দাম্পত্য জীৱন আৰু ভ্ৰমণ যাত্ৰীসকলৰ ভাল দিন। বিদ্যাৰ্থীৰো আজি মজলীয়া বিধৰ হ'ব দিনটো। ভাতৃ ভগ্নীৰ সুখবৰ প্ৰাপ্তিৰ দিন। আজি মুগা বৰণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ বৃষ ৰাশি, দৃঢ়তা আৰু আত্মবিশ্বাস বৃদ্ধি কৰক। ইচ্ছা শক্তি আজিৰ দিনটোত সক্ৰিয় হৈ থাকিব। বিদ্যাৰ্থীসকলৰ সৰু সুৰা ভ্ৰমণ যোগ বা পৰিৱৰ্তনৰ যোগ আজি দেখা যায়। আজি প্ৰেমিক প্ৰেমিকাসকলে সৰু সুৰা ভ্ৰমণৰ আনন্দ লাভ কৰিব। বিদ্যাৰ্থীৰো ভাল দিন। আজি বিদ্যাৰ্থীসকলে যিকোনো সুখবৰ প্ৰাপ্তি বা সৰু সুৰা উপহাৰ আদি লাভ কৰি আনন্দ লাভ কৰিব। আজিৰ বাবে বগা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰি উপকৃত হওক। এইবাৰ মিথুন ৰাশি। সমজুৱা কামত সফলতা লাভ কৰিব। আজি নতুন কাৰ্যৰ বাবে অইন কামবোৰ আধৰুৱা কৰি পেলাই নথব। পুৰণি কামবোৰ সযতনে আৰম্ভ কৰক। হাতত লওক সুকলমে সমাধান কৰিব পাৰিব। নৱ দম্পতীৰ ভ্ৰমণ যোগ। আজি দূৰণিৰ যাত্ৰাত সঠিক চিন্তা বা সঠিক সিদ্ধান্ত ল'বলৈ অকণমান গুৰুজনৰ সহায় ল'ব। আজি বিদ্যাৰ্থীসকলৰ ভালেৰে দিনটো পাৰ হ'ব। আজি বিদ্যাৰ্থী বা উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। আৰ্থিক ক্ষতি দিনটোত দেখা যায়। সেয়েহে কাম কাজ দক্ষতাৰে পৰিচালনা কৰিব। বিদ্যাৰ্থী আৰু ভ্ৰমণ যাত্ৰীসকলে দিনটো সুকলমে পাৰ কৰিব পাৰিব। আজি ভ্ৰমণত সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। হয়তো কোনোবা অচিনাকি ব্যক্তিৰ আগমন ঘটি দিনটোত আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। সেয়েহে দিনটো সতৰ্ক হৈ থাকিব। আজি প্ৰেমত আজি সৰু সুৰা মত বিৰোধ বা প্ৰেমত আমনি পাব পাৰে। সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আজি শুভ ৰং বগা ৰং আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰি দিনটোত সৌভাগ্য বৃদ্ধি কৰক। এইবাৰ সিংহ ৰাশি। আপুনি যিকোনো আপোনাৰ লক্ষ্য যি আছিলে সেয়া আপুনি সন্ধান পাবলৈ আজিৰ দিনটোত চেষ্টা কৰিব। দিনটোত ইতিবাচক মনোবৃত্তি প্ৰয়োগ কৰিব। আজি মনৰ আপুনি যি ইতিবাচক ক্ষমতা তাৰ উপৰিও সঠিক সিদ্ধান্ত ল'বলৈ আপুনি চেষ্টা কৰিব। দিনটোত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। উপস্থিত সুযোগ গ্ৰহণ কৰিব। সন্তানৰ ওপৰত সুনজৰ দিব। আজি প্ৰেম প্ৰীতিত সৰু সুৰা আনন্দ লাভ কৰিব। আজি দাম্পত্য জীৱনতো ভাল ফল লাভ কৰিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। আপুনি ইচ্ছা বা নিজৰ মনৰ যি আপোনাৰ আশা আকাংক্ষা সকলো ব্যক্ত কৰিব আপোনাৰ গুৰুজনৰ ওচৰত। আজি নিবনুৱা জাতক জাতিকাৰ বাবে ভাল দিন। ব্যৱসায়ীসকলৰ ভ্ৰমণৰ আজি সফলতা লাভ কৰিব। ব্যৱসায়মূলক ভ্ৰমণত সাফল্য লাভ কৰিব। অকণমান সুলভ লাভৰ সৃষ্টি হ'ব। নতুন যিকোনো কাম আজি আৰম্ভ কৰিব পাৰে। যিকোনো কামৰ সন্ধান পাবলৈ আজি ইতিবাচক মনোবৃত্তি বা ইতিবাচক মন
প্ৰয়োগ কৰিব। ৰাজনীতিৰ লোকে নতুন কৰ্ম আঁচনি হাতত ল'ব পাৰে। আজিৰ বাবে শুভ ৰং পীতবৰণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি ব্যৱসায়ত মনোবল আৰু ধৈৰ্যৰ সহায় ল'ব। নিবনুৱা জাতক জাতিকাৰ আজি কৰ্মযোগ আৰু ভাল দিন। আজি নিবনুৱা জাতকসকলে নতুন কৰ্মৰ আনন্দ লাভ কৰিব। নিবনুৱা সন্তানৰ আজি সুখবৰ প্ৰাপ্তিৰ দিন। প্ৰেম আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই বিৰাজ কৰিব। আজি বিদ্যাৰ্থীসকলে ভালদৰে পাৰ কৰিব পাৰিব দিনটো, কিন্তু বিদ্যাত অমনোযোগিতা দেখা যায়। সেয়েহে যিকোনো আপুনি বাৰে বাৰে চেষ্টা কৰিব, আপোনাৰ সফলতা লাভ কৰিব পাৰিব। আজিৰ বাবে শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি গুৰুস্থানীয় লোকৰ পৰামৰ্শত গঠনমূলক পৰিকল্পনা আজি ৰূপায়িত কৰিবলৈ সক্ষম হ'ব। সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে আৰু আপোনাৰ সামাজিক কামত অংশগ্ৰহণ কৰি মানহানিৰ হোৱাৰ সম্ভাৱনা। সেয়েহে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰিব। আজি বিবাহৰ কথা বতৰা আজি ভাল দিন। বিবাহৰ কথা বতৰা যদি পাতিবলগীয়া থাকে তেনেহ'লে চেষ্টা কৰিব আজিৰ দিনটোত আৰম্ভ কৰিবলৈ। আজিৰ দিনটো যিসকল আপোনাৰ অবিবাহিত জাতক জাতিকা তেওঁলোকৰ মনৰ আনন্দ বৃদ্ধি হ'ব। আজি দাম্পত্য জীৱনত সুখ পাব। আজি ভ্ৰমণতো ভাল দিন। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি আৰ্থিকত সতৰ্ক হৈ থাকিব। আৰ্থিক লেনদেন কৰোঁতে আজি অকণমান সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়ী লোকসকলে আৰ্থিকৰ লগতে প্ৰেমতো সতৰ্কতা অৱলম্বন কৰিব। আৰ্থিক দিশত যথেষ্ট আপুনি সতৰ্কতা লোৱাৰ প্ৰয়োজন আছে, কিয়নো আজি ঠগ প্ৰতাৰকে আপোনাৰ আৰ্থিক ধন আপোনাৰ অকণমান লোকচান কৰাব পাৰে বা ধনৰ হানি কৰাব পাৰে। আজি বিদ্যাৰ্থীসকলৰ উৎকৃষ্ট দিন। আজিৰ দিনটোত আজি আপুনি সৰু সুৰা ভ্ৰমণৰ চেষ্টা কৰিব। আজিৰ দিনটো সূৰ্য প্ৰণামেৰে আৰম্ভ কৰিব। সকলোৰে ভাল দিন লাভ হ'ব। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে আজি বিবাহৰ কথা বতৰা বা সম্পত্তিৰ কাম হাতত ল'লে দিনটো সুকলমে পাৰ কৰিব পাৰিব। আৰু সম্পত্তিৰ কামেই হওক বা বিবাহৰ কথাই হওক, এই আপুনি হাতত ল'লে আপোনাৰ উন্নতিৰ ফালে আগবাঢ়িব দুয়োটা কামেই। গতিকে আপুনি ভাল ফল লাভ কৰিব। আপুনি এটা ভাল সম্পৰ্ক গঠন কৰিবলৈ আপুনি গৈ আছে। আপুনি ভালদৰে দিনটোৰ শুভাৰম্ভ কৰিব। শিৱ নাম জপ কৰি দিনটোৰ আৰম্ভ কৰিব। আজি চুবুৰীয়াৰ সুসম্পৰ্ক স্থাপন হ'ব। আত্মীয় স্বজনৰ লগতো যাৰ লগত বহুদিনৰ মনোমালিন্য তেওঁৰ লগতো আজি ভাল ফল বা ভালদৰে আপুনি তেওঁলোকৰ পৰা সুব্যৱহাৰ পাই আনন্দিত হ'ব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে মনোযোগ বৃদ্ধি কৰিবলৈ গং সৰস্বতীৰ বীজ মন্ত্ৰ গং, সেয়েহে গং মন্ত্ৰ আজি জপ কৰিব, উচ্চাৰণ কৰিব। আপুনি যিমান পাৰে আজিৰ দিনটোত বিদ্যাৰ্থীসকলক অকণমান তেওঁলোকক ক'ব যে নিজে গা পা ধুই মন্দিৰত, ঘৰৰ যি নিত্য পূজাৰ মন্দিৰ তাত গৈ পেলাই গং মন্ত্ৰ উচ্চাৰণ কৰিবলৈ। আজি আপুনি শুভ ৰং হিচাপে কমলা ৰং আৰু শুভ সংখ্যা হিচাপে 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি পাৰিবাৰিক মিলাপ্ৰীতি, সদস্যসকলৰ মাজত আজি মিলাপ্ৰীতি বৃদ্ধি হ'ব। সকলোৰে মাজত ভাতৃত্ব ভাৱ বৃদ্ধি হ'ব। ঘৰৰ মহিলাসকলেও দিনটো আনন্দৰে পাৰ কৰিব। সৰু সুৰা আজি হয়তো অনুষ্ঠান বা যিকোনো আজি ঘৰত অতিথি আহি আপোনাৰ আনন্দ বৃদ্ধি কৰিব, মনৰ আনন্দ বৃদ্ধি কৰিব আৰু সৰু সুৰা অনুষ্ঠানো ঘৰত আজি পাতিব পাৰে। আজিৰ দিনটোত বিদেশ সম্পৰ্কীয় কাম কাজত লাভৱান হ'ব পাৰিব। বিদেশৰ লগত যিসকল লেনদেন বা ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি ভাল দিন। আৰ্থিক লেনদেনত আজি দিনটোত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে মিশ্ৰ ফল লাভ কৰিব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীসকলে সৰু সুৰা ভ্ৰমণৰ আনন্দ লাভ কৰিব। আজিৰ বাবে শুভ ৰং মেৰুন, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ শেষত মীন ৰাশিৰ কথা কওঁ।
দ্বৈত মনোভাৱৰ বাবে সঠিক সিদ্ধান্তত বাধা হ'ব আজিৰ দিনটোত। আজি আপুনি মনৰ যি আপোনাৰ সিদ্ধান্ত, সেয়া আপুনি প্ৰথমতে আপোনাৰ যি সিদ্ধান্ত মনত আহিব, সেই সিদ্ধান্ত কামত লগাব। আপোনাৰ সকলো সমস্যা সমাধান হ'ব আৰু কামৰ উন্নতি লাভ হ'ব। আজি আৱেগ সংযত কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰেম আৰু দাম্পত্যত মতভেদ আঁতৰ হ'ব আজিৰ দিনটোত। আজি বিদ্যাৰ্থীসকলেও ভালেৰে দিনটো শুভাৰম্ভ কৰিব পাৰিব। আজিৰ দিনটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ বাবে শুভ ৰং ৰূপালী ৰং আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।